তো গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই আজি ভিডিঅ' মানে এনেকৈ বনাম বুলি ভবা নাছিলোঁ, তথাপিতো বনাইছোঁ আৰু। মানে মই আজি ডিউটি নগ'লোঁ। ডিউটি নোযোৱাৰ কাৰণটো হ'ল মানে ৰাতি বহুত গৰম দিলে, মানে সেইটো কাৰণে মানে হোৱা নোহোৱা দুখত মই আজি ডিউটি নগৈ অকণমান ভিডিঅ'কে বনাওঁ বোলো, আৰু আপোনালোকৰ লগত অকণমান কথা পাতিম বুলি মই ভিডিঅ'টো বনালোঁ। গতিকে মই কথা পতাৰ উদ্দেশ্যটো কি, মানে আমাৰবোৰক বা ল'ৰাক আৰু ছোৱালীক ইমান ধুনীয়া সুবিধা দিছে ইউটিউবে। আজিকালি বহুত ল'ৰা ছোৱালীয়ে গ্ৰেজুৱেশ্যন কৰি পিনে এনেই ঘৰত বহি আছে। গতিকে এনেই ঘৰত বহি থকাতকৈ মানে ইউটিউবলৈ চবেই আহিবৰ কাৰণে মোৰ ফালৰ পৰা মই অনুৰোধ জনাইছোঁ। সেইটো কাৰণে সকলোৱে মিলিজুলি ইউটিউবৰ ফেমিলি হ'বলৈ মানে চবকে আগবাঢ়ি যাবলৈ মই অনুৰোধ জনাইছোঁ। গতিকে মই বেছিকৈ মানে বহলাই কৈ থাকিবলৈ নোৱাৰিছোঁ, আৰু ভিডিঅ' ভাল দিব পৰা নাই, আৰু ভাল ভিডিঅ' বনাব জনা নাই। লাহে লাহে আৰু চেষ্টা কৰি আছোঁ মই ভাল ভিডিঅ' বনাই আপোনালোকক দিবৰ কাৰণে। আপোনালোকে মোৰ এই ব্লগিং ভিডিঅ'ত আপোনালোকে মোৰ ব্লগটো চেনেলটোত আপোনালোকে চাবলৈ পাব ভাল ভিডিঅ'। মই এতিয়া মানে ভাল ভিডিঅ' আপোনালোকক বনাই দেখাব পৰা নাই। মই তথাপিতো আপোনালোকক যিকণমান টাইম পাইছোঁ সেইকণমান আপোনালোকক মই অকণমানকৈ ভিডিঅ' বনাই আপোনালোকক মই দি আছোঁ, আৰু মোৰ ভিডিঅ'টো আপোনালোকে চাব। মই ভালকৈ যদি বনাব পাৰোঁ ভিডিঅ', আপোনালোকে মোৰ ভিডিঅ'টো মানে ছাবস্ক্ৰাইব কৰিব, আৰু আপোনালোকে মৰম কৰিব, ছাপোৰ্ট কৰিব। মই আজি ভিডিঅ'টো ইমানতে থলোঁ।